আপোনালোকৰ প্ৰত্যেককে এখন চাদৰ বটলে বটলে মদৰ বটল ভাঙি চিম্পাঞ্জী বেলেগৰ মূৰত বটল ভঙাৰ আগত প্ৰথমতে নিজৰ বটলকে ঠিক কৰি অনুমান কৰিছোঁ মোৰজনী ইমান দীঘল লম্বা নহয় মোৰজনী চুটি চাপৰ কথাই গুটি নিচিনা ঐ মোৰ এজনী এই হাঁহি পে মোক একেবাৰে কিবা শুনা তুমি কমকে মৰমলাকে ঘুপকে মাৰি দিবলৈ মন যায় তুমি যদি সদায় এনেকৈ মোৰ আছে হাঁহি থকা নহয় মই নিচা নেখালোঁ বুজিছা নাই এটা হাঁহি দেখে কোৱাটা কাম কৰিব তুমি চাৰিটা হাঁহি নাইবা এটা ফুল বটোৱা কাম কৰিব তুমি হাঁহি থাকিবা এজনী বাচ্চা নিদিয়ে এতিয়া হাঁহি থাকে তুমি মোৰ চাই থাকিম তুমি হাঁহি থাকিবা মোৰ নিচা দিব ফেটৰ কৰি দাদী তোমাৰ আজি মই এইটো চশমা দেখিছোঁ সুন্দর দিতে সুন্দর তাহাঁতৰ ল'ৰা ছোৱালীকেইটাক স্কুলত লাগে মাকে এটা বিচাৰি হাইৰাণ হৈ গৈছে মোক ক'লে বোলে পকাই দিয়ক আমাৰ ল'ৰা ছোৱালীকেইটাক লাগে আপুনি দি দিব পাৰিবনে এটা এটা চিম্পাঞ্জী ইয়াৰ চব ফুটাই নিজে আচ্ছা আমার হেৰি কি আছিলে বিধি ঘৰখনত কিবা এটা হৈছে জানা বয় এই কথাটো কালি যে
ভগৱানে থকা অৱস্থাত বৰুৱানীৰ লগত আলোচনা কৰি চাম আচ্ছা আমাক কিনে কি কয় দিয়া সময় বোলা বস্তু মই আকৌ ভাবিছিলোঁ তেওঁ নাই চেনি 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 নাখাওঁ লীলা কেনে চলিছে চেনি লীলা কেনে চলিছে চেনিটো হৈছে চেনি লীলা মানে লীলা তই দেমেনৰ ঘৰ